এয়া সয়াবিন বনাব লৈছোঁ। সয়াবিনখিনি পানীত তিয়াই থৈ আকৌ গৰম পানীৰে তিয়াই পেলাই চেপি লৈছোঁ ভালকৈ। 6-8 ধুই লৈছোঁ আৰু তাৰপিছত চেপিছোঁ। এইখিনি বেছি সয়াবিন নহয়। আলু বইল দিছোঁ দালিত, সেই আলুখিনি মিলাই দিম। পিঁয়াজ চিয়াজ নিদিয়াকৈ বনাম আজি, যিহেতু বিশ্বকৰ্মা পূজা প্ৰসাদ চসাদ দিলোঁ। পিঁয়াজ ৰচুন মানে নাখাওঁৱে আৰু ৰাতিলৈ বেলেগ কথা আৰু এই দিনৰ বেলাতে খিচিৰি বনোৱাৰ কথা আছিলে, কিন্তু খিচিৰি বনোৱা নহ'ল। এয়া ভাত চিটি মাৰিলে ভাত হৈ গ'ল, ষ্টিম ৰাইচ একদম ধুনীয়া। এইটো আইজোং চাউলৰ নিচিনা চনা মাচুৰি বুলি কয়, চনা মঞ্চুৰি। এই চাউলটো আইজোঙৰ নিচিনা। তেল খুব অভাৰ দিয়া নাই, সয়াবিনত নিজেই তেল থাকে। বনাই আছে চাওক, ভিডিঅ'টো একেবাৰে সৰু ভিডিঅ' হ'ব। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ। এয়া একদম ডাঠ দালি বনাই থৈছোঁ, মচুৰ দালি। ইয়াৰ পৰা এই আলু কেইটুকুৰা দি দিম উলিয়াই পেলাই। এয়া ভাজি আছোঁ, আলু কেইটুকুৰা ওলাই দি দিলোঁ দালিৰ পৰা। পূৰা সিজিয়ে গৈছে পুৰা আলুখিনি। এই অলপ চিকেন মছলা দি দিলোঁ, হালধি নিমখটো মই তেলতেই দিম, আপোনালোকে জানে। খুব অকণমান থুপথুপীয়া কৰিম, কাৰণ দালি আছে, এইটো জোল নকৰোঁ আৰু। দালি নবনালে অৱশ্যে এইটো জুইচ টাইপৰ কৰোঁ। এতিয়া অকণমান পানী দিওঁ আৰু শুকানকৈও ভাজি খাই কিছুমানে বৰ ভাল লাগে, কিন্তু মই থুপথুপীয়া কৰিলে বা জুইচ কৰিহে ভাল পাওঁ। এই আলু পূৰা সিজাই আছে। এই আলু পূৰা সিজাই অকণ পানী দি দিওঁ আৰু জলকীয়াও দিলোঁ, কেঁচা জলকীয়া দুটা ফালি পেলাই। এয়া হৈ যাব আৰু সিজাই আছে আৰু জাষ্ট অকণমান উতলিব লাগে আৰু বককৈ। আইজোঙৰ ভাত, একদম আইজোং মিন্স চনা মঞ্চুৰি। আইজোঙৰ নিচিনা একেই চাউলটো। এয়া একদম ষ্টিম হৈ গৈছে, ষ্টিম ৰাইচৰ নিচিনা। এয়া বক হৈ গ'ল আৰু ইমানকণি গ্ৰেভি ৰাখিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ। জলকীয়া গুড়ি দি কালাৰটো কৰা নাই, কাৰণ ইয়াত বেয়া হয় বৰ জলকীয়া গুড়ি খালে। কেঁচা জলকীয়াটোত প্ৰব্লেম নাই। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ।